হেল্ল' এভৰিৱান, ৱেলকাম বেক টু জুবিক্স ৱৰ্ল্ড। জুবিক্স ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি এটা অন্য ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এযোৰ মেখেলা চাদৰ কৰিব লৈছোঁ আৰু মই স্ক্ৰীন চব ৰেডি কৰি থৈছোঁ। বগা মেখেলা চাদৰ এযোৰ কৰিব লৈছোঁ, অৰ্ডাৰ আছিলে, তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। আৰু আপোনালোকক এটা বস্তু দেখাই লওঁ। স্ক্ৰীনখন হৈছে এখন, ধৰিব পৰা নাই এইখন, তাৰমানে এই দেখিছে মই কেনেদৰে ভাগ কৰি লৈছোঁ মাজতে। এইফালে একেটা ডিজাইনে এনেকুৱা ফুল তিনিটা লাগে, তিনিটা কালাৰত লাগে কাপোৰযোৰত। হোৱাইট কালাৰৰ কাপোৰযোৰত ৰেড, গ্ৰীণ আৰু ব্লু, সেই তিনিটা কালাৰৰ কম্বিনেশ্যনৰ কাপোৰযোৰত লাগে লাইন লাইনকৈ। তো মই এখন স্ক্ৰীনত এনেদৰে দুটা ডিজাইন উঠাই লৈছোঁ। আৰু এইফালে এইটো ডিজাইন তুলি থোৱা আছে। এই ডিজাইনটো মই বন্ধ কৰি লৈছোঁ এনেকৈ। আৰু এই দুটা তলত ফুল দুপা, ইমানটোতো গেপ দি দুপাহ উঠাই আৰু এপাহ পাছত মাৰি যাম। প্ৰথমতে দুটা কালাৰৰ দুপাহ কৰিম, তাৰপাছৰ এপাহ ছিংগলকৈ মাৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া নিশ্চয় গম পাব। আৰু কাপোৰযোৰনো কেনেকুৱা লাগিছে চাই নিশ্চয় কমেণ্ট কৰিব, ভাল লাগিছে নে বেয়া লাগিছে। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মই ৰেড কালাৰটো ওলাই লৈছোঁ। ইয়াত অলপ ৰেডিচাৰ দিব লাগিব, যিহেতুকে বন্ধ কৰি থোৱা আছিলে। দেখিছে, ইয়াত অকণমান ৰেডিচাৰ মিলাই অলপ পাতলা কৰি ল'ম। আপোনালোকে ইচ্ছা কৰিলে বাতিটো উলিয়াই ল'ব পাৰে। ইমান পাতলা কৰিব যাতে মানে এনেকৈ দিলে অলপ বৈ যায়, খালি বহুত বেছি পাতলাও নহয়। ইমানটো কনচিষ্টেঞ্চিত ৰাখিলেই হ'ব, ইমান ডাঠটো কৰিলেই হ'ব। আপোনালোকৰ ধৰিব পাৰিছে নিশ্চয়। ৰেড কালাৰটো আমাৰ ৰেডি হৈ গ'ল। এতিয়া ব্লু কালাৰটো তেনেকৈ বনাই ল'ম। ব্লু কালাৰটো অলৰেডি মোৰ শেষেই হৈছে। ডাঠে হৈ আছে। আৰু অলপ ৰেডিচাৰ দি ইয়াক পাতলা কৰি ল'ব লাগিব। এই অলৰেডি ডাঠ হৈ আছে। মই ব্লু কালাৰটো বহুত দিন ইউজ কৰা নাছিলোঁ, সেইকাৰণে এতিয়া সেই জোখত আহিছে। দেখিছে আপোনালোকে নিশ্চয়। এয়া চাওক, পিপিকৈ এনেকৈ বৈ গৈছে। ইমানটো ডাঠ কৰিলে ধুনীয়াকৈ আপোনালোকৰ কালাৰটো আহিব। ইমান ঢিলা কৰিব, ডাঠটো মানে সিমানটো ৰাখিব। ইয়াতকৈ বেছিও পনীয়া কৰি নিদিবগৈ। এতিয়া এইটো বনাই লৈছোঁ। আৰু যিহেতুকে আমাৰ ফুল দুপাহেই, এপাহ গ্ৰীণ আৰু এপাহ ৰেড আৰু এপাহ ব্লু মাৰিম প্ৰথমতে, তাৰপাছত এই গ্ৰীণ কালাৰটো পাছত মাৰিম। এতিয়া প্ৰথমতে এই দুটাই মাৰি লওঁ। আৰু এতিয়া আমি এখন এনেকৈ লৈ লৈছোঁ ধুনীয়াকৈ জোখত। দেখিছে আপোনালোকে, ধুনীয়াকৈ জোখত লৈ লৈছোঁ। আৰু এইটো চাইডে ব্লু দিম, এইটো চাইডে ৰেড দিম। আৰু মোৰ লগৰ এজনী আছে, তাই ৰেডটো মাৰিব, মই ব্লুটো মাৰিম। ব'লক তেতিয়াহ'লে ভিডিঅ' নহয়, একচুৱেলি কাপোৰযোৰ আৰম্ভহে কৰোঁ।
মোৰ ইফালে চাবাচোন এই মানে এইটো চাইডত দিব লাগিছিলে মই ভুলতে এইফালে দি পালোঁ দাঙি দিয়া এখন লাহেকৈ নিদিলোঁ সেয়া চাওক আৰু এতিয়া আমি এইখিনিতে এটা গ্ৰীণ কালাৰ বহিব যিহেতুকে গতিকে গ্ৰীণ কালাৰটোৰ কাৰণে অলপ জেগা থৈ যাম ইমানকণ জেগা এইডোখৰত গ্ৰীণটো বহিব ফালে যাব আৰু অকণমান আৰু এনেকৈ আমি গোটেই চাদৰখন এখন মেখেলাখন কৰিম তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ সম্পূৰ্ণ হোৱাৰ পাছত এয়া চাদৰখনৰ এটা ছাইড হৈ গ'ল মেখেলাখন আমাৰ মাৰি অলৰেডি হৈ গৈছে এনেদৰে সেউজীয়াটো দিবৰ কাৰণে সেউজীয়া ফুলপাহ বহাবৰ কাৰণে অলপ থৈ গৈছোঁ এইটো ছাইড কমপ্লিট হৈ গ'ল এতিয়া এয়া চাওক মেখেলাখন শুকাব দিছোঁ এনেকৈ আৰু আমাৰ ভিডিঅ'টো মোটামুটি কৰি হৈ গ'ল মোৰ অকণমানিজনী এজনী শুই আছিলে উঠি গ'ল এতিয়া লগৰজনীয়ে মাৰি আছে মানে তাই স্ক্ৰীণ প্ৰিণ্টিং কৰি আছে আপোনালোকক দেখাইছোঁ ৰ'ব এখন চাদৰখন মাজত এনেকৈ এক লাইন আছিলে আৰু এইফালে আৰু এখন মেখেলাখন হৈ গৈছে চব খেলি মেলি হৈ আছে এইবিলাক এই গ্ৰীণ কালাৰটো একচুৱেলি আমি নিজে উলিয়াই লোৱা হয় গ্ৰীণ কালাৰটো শেষ পৰ্যায়ে পাইছোঁহি আমি আহি আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব জুবিক্স ৱৰ্ল্ড আৰু কাপোৰযোৰ কেনেকুৱা লাগিলে সেইটো জনাবলৈ নাপাহৰিব আৰু এইযোৰ কাপোৰযোৰ কৰি হৈ গ'ল মোৰ আমি দুইজনীয়ে লগ লাগি কৰিলোঁ যেনে তেনে কাপোৰযোৰ মাজত এনেকৈ লাইন এটা আছে আৰু এখন মেখেলাখন এনেকুৱা 4টা লাইন দিয়া আছে 1 2 3 4টা অকণমান ওপৰলৈকে কৰি দিছোঁ মেখেলাখন আজিলৈ ইমানেই তেতিয়াহ'লে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই